নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জানাইছো। এইটো চেনেলৰ জৰিয়তে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে যদি আপোনালোকে নিজকে প্ৰস্তুত কৰি আছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। এই চেনেলত জিটি আৰু পিজিটিৰ কাট অফ সম্পৰ্কে কেইবাটাও ভিডিঅ' আপলোড কৰা হৈছে। আপোনালোকে যদি জিটি আৰু পিজিটিৰ কাট অফ সম্পৰ্কে জানিব বিচাৰিছে তেন্তে সেই ভিডিঅ'সমূহ অনুগ্ৰহ কৰি চাই ল'ব। সেই ভিডিঅ'সমূহে আপোনালোকৰ মনত থকা কনফিউজসমূহ ক্লিয়াৰ কৰিবলৈ সক্ষম হ'ব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে এলপি আৰু ইউপি টেট পাছ কেণ্ডিডেটসমূহৰ কাৰণে কেইবাটাও ভাল খবৰ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি গুৰুত্ব সহকাৰে চাই থাকক। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে এলপি আৰু ইউপিৰ কাট অফ সম্পৰ্কে কেইবাটাও তথ্য বিশ্লেষণ কৰিম আৰু সেই বিশ্লেষণ কৰা তথ্যসমূহে আপোনালোকৰ মনৰ কনফিউজসমূহ ক্লিয়াৰ কৰিবলৈ সক্ষম হ'ব। নিশ্চয় বুজিব পাৰিছে। এইটো ভিডিঅ'ৰ জৰিয়তে এলপি আৰু ইউপিৰ টেট পাছ কেণ্ডিডেটসমূহৰ কাৰণে কেইবাটাও ভাল খবৰ লৈ আহিছোঁ যে কম নম্বৰ পায়ো কেনেকৈ এলপি আৰু ইউপিত এইবাৰ এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'ম আৰু আপোনালোকে তেতিয়া নিজেই উপলব্ধি কৰিব পাৰিব কম নম্বৰ পায়ো কেনেকৈ চাকৰি পাবলৈ সক্ষম হ'ম। অ'কে, বুজিব পাৰিছে নিশ্চয়। এলপি আৰু ইউপি টেট পাছ কেণ্ডিডেটৰ কাৰণে প্ৰথমটো ভাল খবৰ হ'ল অসম চৰকাৰৰ আণ্ডাৰত প্ৰায় 10,000 জিটি আৰু পিজিটি নিযুক্তি প্ৰক্ৰিয়া চলি আছে। লগতে বিটিচিত জিটি আৰু পিজিটি নিযুক্তি প্ৰক্ৰিয়া চলি আছে। এই দুয়োটা নিযুক্তি প্ৰক্ৰিয়াত যিমানখিনি কেণ্ডিডেটে নিযুক্তি পাবলৈ সক্ষম হ'ব সেই কেণ্ডিডেটসমূহৰ মাজৰ পৰা কিন্তু বহুতো কেণ্ডিডেটে এলপি আৰু ইউপি টেট পাছ কৰা আছিল, কিন্তু তেওঁলোকে জিটি আৰু পিজিটিত এপইণ্টমেণ্ট পোৱাৰ ফলত এলপি আৰু ইউপিৰ পৰা আঁতৰি থাকিবলগীয়া হ'ল। কিন্তু যিসকল কেণ্ডিডেটে জিটি আৰু পিজিটিত চিলেকশ্যন হ'ব তেওঁলোকে নিশ্চয় এলপি আৰু ইউপিৰ পৰা আঁতৰি থাকিবলগীয়া হ'ব। যাৰ ফলত এলপি আৰু ইউপিৰ যিসকল কেণ্ডিডেটে কম নম্বৰ পাই টেট পাছ কৰি আছিল তেওঁলোকে নিশ্চয় এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'ব। যাৰ ফলত এলপি আৰু ইউপিৰ যিসকল কেণ্ডিডেটে কম নম্বৰ পাই টেট পাছ কৰি আছিল তেওঁলোকে নিশ্চয় এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'ব। যদি চৰকাৰে জিটি আৰু পিজিটিক একেলগে এপইণ্টমেণ্ট নিদিলেহেঁতেন তেতিয়াহ'লে এলপি আৰু ইউপিৰ কাৰণে কাট অফ আৰু অলপ হাই হ'লহেঁতেন। এলপি আৰু ইউপি টেট পাছ কেণ্ডিডেটসমূহৰ কাৰণে দ্বিতীয়টো ভাল খবৰ হ'ল ইতিমধ্যে অসম চৰকাৰে এলপি আৰু ইউপিৰ বাবে 5,500 পষ্টৰ নিযুক্তি প্ৰক্ৰিয়া আগতে আৰম্ভ কৰিছে। আমি নিশ্চয় জানো যে অসম চৰকাৰে আগতে 5,500 পষ্টৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই 5,500 পষ্টৰ যিটো মেৰিট লিষ্ট সেইটো ইতিমধ্যে প্ৰকাশ কৰিবই। শিক্ষা বিভাগে 5,500 পষ্টৰ যি মেৰিট লিষ্ট সেইটো অতি শীঘ্ৰেই প্ৰকাশ কৰিব লাগে। তেতিয়াহ'লে যিসকলৰ মেৰিট লিষ্টত নাম আহিব তেওঁলোকে নিশ্চয় নতুনকৈ যিটো এলপি আৰু ইউপিৰ বাবে 4,500 পষ্টৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব তাত এপ্লাই নকৰিব। যিসকলৰ মেৰিট লিষ্টত নাম নাহিব তেওঁলোকে নতুনকৈ আৰম্ভ হ'বলগীয়া এলপি আৰু ইউপিৰ 4,500 পষ্টত এপ্লাই কৰিব পাৰিব। তেতিয়াহ'লে কম নম্বৰ থকাসকলে নিশ্চয় এইবাৰ এলপি আৰু ইউপিত এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'ব। নিশ্চয় বুজিব পাৰিছে। চৰকাৰে ইতিমধ্যে 5,500 পষ্টৰ যিটো নিযুক্তি প্ৰক্ৰিয়া সেইটো আগতে আৰম্ভ কৰিছে। যিসকলৰ মেৰিট লিষ্টত নাম নাহিব তেওঁলোকে নতুনকৈ আৰম্ভ হ'বলগীয়া এলপি আৰু ইউপিৰ 4,500 পষ্টত এপ্লাই কৰিব পাৰিব। তেতিয়াহ'লে কম নম্বৰ থকাসকলে নিশ্চয় এইবাৰ এলপি আৰু ইউপিত এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'ব। এলপি আৰু ইউপিত কম নম্বৰ পায়ো টেট পাছ কৰা কেণ্ডিডেটসমূহে হতাশ নহ'ব। আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখক, আপোনালোকে নিজৰ ওপৰত আস্থা ৰাখক। কম নম্বৰ পায়ো এইবাৰ এলপি আৰু ইউপিত এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'ব। এলপি আৰু ইউপিৰ বাবে কাট অফ কিমান যাব, কোনটো জোন আপোনালোকৰ বাবে ছেভ হয় আৰু সেই বিষয়ে ডিটেইলছত আপোনালোকৰ বাবে আৰু ভিডিঅ' লৈ আহিম। আপোনালোকে এলপি আৰু ইউপিত কোনে কিমান নম্বৰ লাভ কৰিছে সেইটো কমেণ্টত জনালে মোৰ তথ্য সংগ্ৰহ কৰাত সুবিধা হয় আৰু মই বিভিন্ন চ'ৰ্চৰ পৰা তথ্য সংগ্ৰহ কৰি আপোনালোকৰ বাবে সঠিক তথ্য আনিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান।